হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বনাম গৰু মাংস। এয়া মাংসখিনি কাটি ভালকৈ মই ধুই ল'লোঁ, ধুই কুকাৰত উঠাই দিলোঁ আৰু ইয়াতে দি দিলোঁ খুন্দি লোৱা নহৰু, খুন্দি লোৱা আদা আৰু দি দিম পিঁয়াজ। এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি আৰু ইয়াতে দিব লাগিব এতিয়া মিঠাতেল আৰু দি দিম দুখিলা তেজপাত। এইখিনি দি ভালকৈ সানি ল'ব লাগিব গোচখিনি। এয়া মই ভালকৈ সানি ল'লোঁ। এতিয়া গেছত উঠাই দিছোঁ, গেছ জ্বলাই দিলোঁ। এতিয়া খোলাকৈ ঢাকনটো অলপ সময় লগাই থ'ব লাগিব। এতিয়া উতল আহি গ'ল, চাওক। গোচৰ পৰা যিখিনি পানী সেইখিনি লৰাই একদম শুকুৱাই ল'ব লাগিব। পানীখিনি শুকুৱাই ল'লেহে গোচৰ টেষ্টটো আহে, নহ'লে এতিয়া এনেকৈ ডাইৰেক্ট পানী দিলে সোৱাদ নালাগিব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ইয়াতে ইলাচি আৰু ডালচেনি কেইটামান দি দিলোঁ। এয়া চাওক, গোচৰ পানীখিনি শুকাই আহিছে, তেল বিৰিঙি ওলাই আহিছে। তো ভালকৈ লৰাই থাকিব লাগিব, নহ'লে মছলাখিনি তলত লাগি যাব পাৰে। এয়া পানীখিনি শুকাই গ'ল। এতিয়া মই ইয়াতে পানী এড কৰিম। অলপ পানী দি ভালকৈ লৰাই দিম আৰু নিমখটো টেষ্ট কৰি চাম। যদি হৈছে মই ঢাকনখন লগাই দিম আৰু ইয়াতে দি দিছোঁ অলপ মিট মছলা। এইখিনি দি ভালকৈ লৰাই লৈ এতিয়া ঢাকনখন লগাই দিম। মাংসৰ এই ৰেচিপিটো চাই কাৰ কাৰ ভোক লাগিছে বাৰু? এয়া মই ঢাকন লগাই দিলোঁ। এতিয়া এনেকৈ 4-5 মিনিট লাগিলে মই গেছটো অফ কৰি দিম। এয়া চাওক, ফাইনেল লুক খুবেই টেষ্টি হৈছিলে। বাই বাই, আল্লাহ হাফিজ।